তো এতিয়া মেইন কথা লৈ মেইন কথাটো হ'ল গিভৱে উইনাৰ চিলেক্ট কৰিম। তো লাইভ চিলেক্ট কৰিম আপোনালোকৰ আগতে। তো বলক, কেইটা কমেণ্ট আছে চাব, 23টা কমেণ্ট আছে। তো ষ্টাৰ্ট কৰি দিলোঁ। হে গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। চ' গাইজ বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ কাৰণ কাম চলি আছে। বৰ্তমান আছোঁ নলবাৰী বানেগুচি। তো গাইজ মোৰ কাম চলি আছে বানেগুচি, নলবাৰী বানেগুচি। তো তাতে ৱাল পেইণ্টিঙৰ কাম চলি আছে আৰু মই 12-13 দিন ধৰি ভিডিঅ' আপলোড কৰা নাই কাৰণ এনেকৈ ছবিৰ কামবিলাক কৰি থাকোঁতে গুৱাহাটীৰ পৰা আহিলোঁ ক্লাছ কৰি কিনে আৰু ইয়াতে কামত ধৰিলোঁ আৰু এটা কাম আছিল সেইটোও কৰিলোঁ। তো টাইমে বনাই আপোনালোকক ঠগে থকা আনিছে কাৰণ লাষ্ট ভিডিঅ'ত মই গিভৱেৰ কথা কৈছোঁ। তো গিভৱেৰ ৰিজাল্টটো দিয়াই নাই এতিয়ালৈকে। তো সেইকাৰণে আজি কাম ষ্টপ দি দিছোঁ, কালিৰ পৰা আৰু কণ্টিনিউ কৰিম। তো আজি বঢ়িয়াকৈ ভিডিঅ'টো বনাই আপোনালোকক গিভৱেৰ ৰিজাল্টটো দি দিম। তো আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'টো চাওক, ভিডিঅ'টোৰ মাজতে গিভৱেৰ ৰিজাল্টটো দি দিম। তো চাই থাকক। আৰু বানেগুচিৰ এইটো জিম বনাই আছে, এইটো লগৰ জিমৰ। আৰু মোৰ লগত আৰ্টৰ কাম কৰিছে নীলোৎপল দা। কি খবৰ? বঢ়িয়া বঢ়িয়া বঢ়িয়া। তো আমি যোৱাকালি আহিছিলোঁ, যোৱাকালি ভিডিঅ'টো নবনালোঁ কাৰণ যোৱাকালি স্কেটছৰ কাম কৰিছোঁ, আপোনালোকক দেখাই আছোঁ। তো যোৱাকালি আমি এইটো বনালোঁ, সেইফালে এটা আছে আৰু এই এটা আৰু এইফালে দুটামান আছে। তো আজি ৰঙৰ কামখিনি কৰিম, বাকী আপোনালোক দেখাই আছোঁ কি কৰোঁ। তো আমি কামটো ষ্টাৰ্ট কৰোঁ এতিয়া। আবেলি বাজিল 4টা আৰু ভাত তাত খালোঁ, অলপ কাষতে হোটেল এখন আছিল, খাই আৰু কামত ধৰিলোঁ। মোটামুটি এইখিনি কাম কমপ্লিট হ'ল। ওপৰত নীলোৎপল দাই ডিটেইল কৰি আছে, বাকী এইখিনি হ'ল আৰু এইফালে বেকগ্ৰাউণ্ডটোৰ কাম অলপ বাকী আছে। তো কাম চলি আছে, ঠিকে আছে না? একদম বঢ়িয়া। গাইজ গধূলি হৈছে 6:50 আৰু ওপৰৰ ফালে এখন কমপ্লিট হৈ গ'ল। এতিয়া নীলোৎপল দাই সেইখন ষ্টাৰ্ট দিছে, যোৱাকালি আউটলাইনটো কৰা আছিল। তো এতিয়া বেকগ্ৰাউণ্ডটো কৰি আছে। বেকগ্ৰাউণ্ডটো গ্ৰে কৰি দিবা নেকি? আৰু এইখনটো আছে, এইখন কালি মানে হ'ব আৰু আমি ঘণ্টামান থাকি গুচি যাম। এইফালে ৰং চং থোৱা আছে আৰু সেইফালেও আছে। এই ৰঙেদি নহ'ব আৰু ৰং লাগিব, তো কালি একেলগে লৈ আহিম আহোঁতে। এইখন আপোনালোকক ভালকৈ দেখাই দিছোঁ ৰ'ব, কেনে হৈছে ক'ব। আৰু এইটো নীলোৎপল দাই একলাই কৰিছে, মই নাহান্তে কৰিছে একলাই। নীলোৎপল দাই বেকগ্ৰাউণ্ডটো কমপ্লিট কৰিলে, এফালে বাকী অলপমান আছে আৰু কিবা কানি কৰিব লাগিব। ছবিটো কমপ্লিট হোৱাৰ পিছত কৰা যাব। এতিয়া মই বঢ়িয়াকৈ এখন ৱালৰ বেকগ্ৰাউণ্ডখিনি কমপ্লিট কৰোঁ। তো আপোনালোকে চাই থাকক। এতিয়া ৰং অলপ লগাই লওঁ বঢ়িয়াকৈ। ৰাতিৰ বাজিল 8টা আৰু কাম আমি ইয়াতে সামৰিলোঁ কাৰণ লাইনৰো অলপ অহা যোৱা কৰি আছে। আজি ঘৰত যাওঁ, ৰাতিপুৱা মই অকলে আহিম। নীলোৎপল দা গুৱাহাটী যাব কিবা কাৰণত। তো কালি মই অকলে কৰিম, লগ পাই আছোঁ কালি। বাই বাই। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু গোটেই কমপ্লিট হোৱা নাই, গোটেই কমপ্লিট হ'লে আপোনালোক দেখাই দিম শ্বট এটা লৈ কিনে। তো এতিয়া মেইন কথা লৈ মেইন কথাটো হ'ল গিভৱে উইনাৰ চিলেক্ট কৰিম। তো লাইভ চিলেক্ট কৰিম আপোনালোকৰ আগতে। তো বলক। তো গাইছ আমি ডাইৰেক্ট মোবাইললৈ আহি গ'লোঁ। এতিয়া মোবাইলত যাই কিনে ডাইৰেক্ট ইউটিউবত লিংকটো কপি কৰিম। লিংকটো এইটো ভিডিঅ' আছিল, ইয়াৰে লিংকটো কপি কৰি কিনে দেখাই আছোঁ আপোনালোকক। মই এইটো মিনিমাইজ কৰাই আহিছিল। তো ইয়াতে লিংকটো পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দি ইয়াতে কেপচা মাৰিব লাগিব। তাৰপিছত কেইটা কমেণ্ট আছে চাব, 23টা কমেণ্ট আছে। তো ষ্টাৰ্ট কৰি দিলোঁ, কোনোবা এজন চিলেক্ট হ'ব আৰু। তো পল্লৱ বৰা, তো কংগ্ৰেচুলেশ্যন পল্লৱ বৰা, আপুনি চিলেক্ট হ'লে। তো এতিয়া আপোনাক আঁকিম মই। তো আপুনি এটা কাম কৰিব, mrnipu5@gmail.com, তাতে ফটো এটা পঠাই দিব আৰু লিখি দিব। তো আপোনাক মই আঁকি কিনে ঘৰ পঠাই দিম। যিসকলে চিলেক্ট হোৱা নাই তেওঁলোকে মন বেয়া কৰিব নালাগে কাৰণ 3K আৰু গিভৱে পাতিমেই। বৰ্তমান ছাবস্ক্ৰাইবাৰ হৈছে 2.22K। তো কিমান সোনকালে 3K হয় চাওঁ, তেতিয়া আৰু গিভৱে পাতিম। হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। তো লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।